Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই কেঁচা নহৰুৱে আমাৰ সৌন্দৰ্য আৰু স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে তাৰ বিষয়ে আলোচনা কৰিম। ভিডিওটো শেষলৈ অকণো স্কিপ নকৰাকৈ আপোনালোকে ভালদৰে চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। বন্ধু-বান্ধৱীসকল, নহৰু আমাৰ সৌন্দৰ্য আৰু স্বাস্থ্য ৰক্ষাত বহুতো সহায় কৰে। 1 নম্বৰ, নেমু ৰসৰ লগত 2 ফুটা নহৰু নিতেও ৰাতিপুৱা খালি পেটত খালে আমাৰ শালমনৰ ওলোৱা সমস্যা দূৰ হয়, লগতে মেদবহুলতাৰ সমস্যা হ্ৰাস কৰে। 2 নম্বৰ, নহৰু সেৱনে আমাৰ শৰীৰৰ পৰা বেয়া টক্সিনবোৰ উলিয়াই দিয়ে, লগতে আমাৰ স্কিনখন সুন্দৰ আৰু ধুনীয়া কৰে। 3 নম্বৰ, নহৰু সেৱনে আমাৰ শৰীৰত হোৱা বিভিন্ন হৰমনৰ সমস্যা দূৰ কৰে, লগতে শৰীৰটো নিৰোগী কৰাত সহায় কৰে। 4 নম্বৰ, চুলিৰ গুৰিত হোৱা টকৌখোৱা সমস্যাটো হ'লে 2 ফুটা নহৰু থেতেলিয়াই নাৰিকলৰ তেলৰ লগত গৰম কৰি এমাহমান লগালে সুফল পোৱা যায়। 5 নম্বৰ, মূৰত ঘাঁ হ'লে নিমপাতৰ ৰসৰ লগত 2 ফুটা নহৰুৰ ৰসৰ লগত 4 চামুচ কুহুমীয়া কৰি গৰম কৰি লগাব লাগে। ইনফেকশ্যন দূৰ হয়, লগতে তাৰ ঘাঁ হোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। 6 নম্বৰ, নহৰুৱে প্ৰাকৃতিক এণ্টিছেপ্টিক হিচাপে কাম কৰে। কেঁচা নহৰু চিলাই কেইটামান বটি লৈ তাৰ লগত অকণমান বিলাহীৰ ৰস, লগতে যিকোনো কলগেট আৰু অকণমান নিমখ ব্যৱহাৰ কৰি দাঁত ঘঁহিলে আমাৰ বহু দিনৰ পৰা হোৱা চাদা বা ধপাত খাই দাঁতত হোৱা যিকোনো দাগ সোনকালে আঁতৰ কৰিব পাৰি। ইয়াৰ উপৰিও স্বাস্থ্য ৰক্ষাৰ বাবে আমাৰ নহৰু বহুতো উপকাৰী হয়। লগতে আমাৰ নহৰুৱে ব্যৱহাৰ কৰিলে আমাৰ খাদ্যৰ তৃপ্তি বঢ়ায়। 1 নম্বৰ, নহৰুৱে বেয়া কলেষ্ট্ৰলবিলাক দেহৰ পৰা উলিয়াই দিয়ে, দেহ নিৰোগী কৰাত সহায় কৰে। 2 নম্বৰ, নহৰুৱে বাত বিষ নিয়ন্ত্ৰণ কৰে, দেহৰ চৰ্বি কমায়, লগতে ওজন কমোৱাত সহায় কৰে। 3 নম্বৰ, কফ ব্ৰংকাইটিছ নিয়ন্ত্ৰণ কৰে, উশাহ নিশাহত পোৱা যিকোনো প্ৰব্লেম নহৰুৱে নোহোৱা কৰে। 4 নম্বৰ, ফাংগাল ইনফেকশ্যন নহৰুৱে দূৰ কৰে, লগতে খৰ-খজুৱতি নাশ কৰে। 5 নম্বৰ, নহৰু সেৱনে আমাৰ বদহজম নিয়ন্ত্ৰণ কৰে, লগতে পাচনতন্ত্ৰ অধিক মজবুত কৰে। 6 নম্বৰ, নহৰুৱে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে, ডিঙিত হোৱা যিকোনো প্ৰব্লেম নোহোৱা কৰে, লগতে নহৰু খালে আমাৰ টনচিলৰ বিষ উপশম পোৱা যায়। 7 নম্বৰ, নহৰু সেৱনে হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে, লগতে তেজ পৰিষ্কাৰ কৰে। 8 নম্বৰ, হাৰ্টৰ প্ৰব্লেম নোহোৱা কৰে, হাৰ্ট ষ্ট্ৰোক আদিৰ পৰা নহৰুৱে আমাক ৰক্ষা কৰে। 9 নম্বৰ, নিয়মিত নহৰু সেৱনে পুৰুষৰ জনন ক্ষমতা বৃদ্ধি কৰে। 10 নম্বৰ, খালী পেটত নহৰু খালে গেছৰ সমস্যা নাথাকে, লগতে ভোক বঢ়োৱাত সহায় কৰে। 11 নম্বৰ, নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে নিয়মিত তেজ পৰিশোধিত কৰে। 12 নম্বৰ, ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰে, নহৰু সেৱনে আমাৰ মনৰ দুশ্চিন্তাবোৰ নোহোৱা কৰে। বন্ধু-বান্ধৱীসকল, এতিয়া আহিছোঁ আমি কি ৰোগ হ'লে আমি নহৰু সেৱনৰ পৰা বিৰত থাকিব লাগে। 1 নম্বৰ, প্ৰেছাৰ ল' হ'লে আমি নহৰু কেতিয়াও সেৱন কৰিব নালাগে। 2 নম্বৰ, এনিমিয়াত ভোগা মানুহে নহৰু সেৱনৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ বাহিৰেও গৰ্ভৱতী মহিলাসকলে নহৰু কেতিয়াও খাব নালাগে। ইয়াৰ উপৰিও যিকোনো অপাৰেশ্যনৰ পিছত আমি কেঁচা নহৰু খাব নালাগে। যদি শৰীৰত বেলেগ কিবা প্ৰব্লেম থাকে তেন্তে ডক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰি মেডিচিন গ্ৰহণ কৰিব লাগে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ।